মুখলধাৰ বৰষুণত মানে নিজৰ মানুহজনৰ কথা ভাবিছোঁ ন, তেওঁ ঠিকেই আছেনে, যদিও কায়িকভাৱে তেওঁ নাই, কিন্তু সেই বৰষুণ জাকি কেনেবাকৈ তেওঁ অসুবিধা দিছে নেকি, তেওঁ কষ্ট পাইছে নেকি। সেইকাৰণে জুবিন ক্ষেত্ৰৰ সোনকালে কামবোৰ হোৱাটো বিচাৰিছোঁ। ইতিমধ্যে আৰম্ভ হৈছে আৰু কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ হাতত দায়িত্বও অৰ্পণ কৰিছে। কামবোৰ অলপ সোনকালে হওক। জুবিন তাত প্ৰটেক্টেড বুলিহে ভাৱটো চাগে, যাতে আমাৰ অসমৰ সকলো মানুহৰে মনত এইটো থাকক যে এখন ঘৰৰ ভিতৰত তেওঁ সুৰক্ষিত হৈ আছে বৰষুণ ধুমুহাৰ মাজতো। এতিয়াও যথেষ্ট তাৰ জুবিন ক্ষেত্ৰখন এতিয়াও যথেষ্ট পৰিপাটি নহয়, চাফা কৰা কাম চলি আছে। সেই কামটো ক্ষীপ্ৰতৰ হোৱাটোৱে সেইটোৱে বিচাৰিছোঁ। আৰম্ভ কৰিছে ইতিমধ্যে, হয়তো আৰু অলপ সোনকালে কৰিলে ভাল আছিল। এতিয়া কাৰণ বাৰিষাৰ সময় আৰম্ভ হ'ল, বৰদৈচিলা আহিব, এতিয়া বৰষুণ ইতিমধ্যে আৰম্ভ হ'লেই, বতাহ ধুমুহা আহিব, গতিকে কামবোৰ অলপ খৰতকীয়া কৰিব লাগিব। তেওঁক যিমানবোৰ উপহাৰ বিভিন্ন ঠাইৰ পৰা আহি মানুহে দিছে, সেই বস্তুবোৰ